এক নম্বৰ প্ৰশ্ন, এছিয়াৰ ভিতৰতে প্ৰথম নোবেল বঁটা বিজয়ী ব্যক্তিগৰাকীৰ নাম কি? উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ। ২ নম্বৰ প্ৰশ্ন, মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজনৰ নাম কি? উত্তৰ ভগদত্ত। ৩ নম্বৰ প্ৰশ্ন, কোনখন দেশৰ ৰাষ্ট্ৰীয় পতাকাখনৰ আকাৰ চাৰিকোণীয়া নহয়? উত্তৰ নেপাল। ৪ নম্বৰ প্ৰশ্ন, বিহাৰৰ ৰাজধানী পাটনাৰ পুৰণি নাম কি? উত্তৰ পাটলিপুত্ৰ। ৫ নম্বৰ প্ৰশ্ন, ভাৰতৰ কোন কেইখন ৰাজ্যৰ চৰকাৰী ভাষা কেৱল ইংৰাজী? উত্তৰ মেঘালয়, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড। ৬ নম্বৰ প্ৰশ্ন, চীন আৰু ভাৰতৰ আন্তৰ্জাতিক সীমাৰেখাডালৰ নাম কি? উত্তৰ মেকমোহন। ৭ নম্বৰ প্ৰশ্ন, অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ কি নামেৰে জনা যায়? উত্তৰ চিয়াং। ৮ নম্বৰ প্ৰশ্ন, মহাভাৰতত বৰ্ণিত কুৰুক্ষেত্ৰ ৰণভূমিখন বৰ্তমান কোন ৰাজ্যত অৱস্থিত? উত্তৰ হাৰিয়ানা। ৯ নম্বৰ প্ৰশ্ন, জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি? উত্তৰ ছিকিম। ১০ নম্বৰ প্ৰশ্ন, ধঁপাত নিষিদ্ধ কৰা বিশ্বৰ প্ৰথমখন দেশ কোনখন? উত্তৰ ভূটান। ১১ নম্বৰ প্ৰশ্ন, ইলিছ মাছ ভাৰতৰ কোনখন ৰাজ্যৰ জাতীয় মাছ? উত্তৰ পশ্চিমবংগ। ১২ নম্বৰ প্ৰশ্ন, বিহাৰৰ জাতীয় চৰাইবিধৰ নাম কি? উত্তৰ ঘৰচিৰিকা। ১৩ নম্বৰ প্ৰশ্ন, মধুবাণী চিত্ৰকলা কোনখন ৰাজ্যৰ পৰম্পৰাগত কলা? উত্তৰ বিহাৰ। ১৪ নম্বৰ প্ৰশ্ন, গান্ধীজীয়ে ক'ৰ পৰা দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল? উত্তৰ আহমেদাবাদৰ সবৰউদ্দিন আশ্ৰমৰ পৰা। ১৫ নম্বৰ প্ৰশ্ন, উৰিষ্যাৰ কোনখন ঠাই ৰথযাত্ৰাৰ বাবে প্ৰসিদ্ধ? উত্তৰ পুৰী। ১৬ নম্বৰ প্ৰশ্ন, কোনজন মহামুনিয়ে গায়ত্ৰী মন্ত্ৰ ৰচনা কৰিছিল? উত্তৰ বিশ্বামিত্ৰ। ১৭ নম্বৰ প্ৰশ্ন, প্ৰথম মহিলা IPS বিষয়াগৰাকীৰ নাম কি?
উত্তৰ কিৰণ দেৱী। 18 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম সংগীত বিদ্যালয়খনৰ নাম কি? উত্তৰ শান্তিনিকেতন। 19 নম্বৰ প্ৰশ্ন, ভাৰতত ছপা কৰা প্ৰথমখন বাতৰি কাকতৰ নাম কি? উত্তৰ বেংগল গেজেট। 20 নম্বৰ প্ৰশ্ন, হাৱা মহল ভাৰতৰ কোনখন চহৰত অৱস্থিত? উত্তৰ জয়পুৰ। ধন্যবাদ।